हेलो फ्रेंड्स की खबर मैं आयुष आपलोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অস্তিত্ব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত পাহাৰীক ডক্টৰে গোটেইকেইটা টেষ্ট কৰাৰ পিছত পাহাৰী যে মা হ'বলৈ ওলাইছে সেই কথাটো ডক্টৰে কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত তন্ময়ৰ মাক আজি শিখাৰ ওচৰত যাব আৰু পাহাৰীৰ কি হৈছে সেই কথাটো মাকে শিখা সুধিব আৰু তেতিয়া শিখাই আপুনি যদি ঘৰৰ মূল মানুহজনীক হৈ একো কথা গমেই নাপায় বৰ লাজৰ বিষয় বুলি ক'ব আৰু তেতিয়া মাকে মই তোমাক কিবা সুধিছোঁ সিধা সিধিকৈ উত্তৰ দিয়া বুলি সুধিব এতিয়া বাৰু শিখাই পাহাৰীৰ কথা ক'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে তন্ময়ৰ মাকে মামাকক ফোন কৰিব আৰু গৌৰৱে যে পাহাৰী কিবা হোৱাৰ কাৰণে চিন্তাত আছে আৰু তাৰ কাৰণে যে গৌৰৱে সহিটো কৰা নাই সেই কথাটো মামাকক ক'ব এতিয়া বাৰু মামাকে কিবা বুদ্ধি দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ গৌৰৱে থিয় হ'বলৈ চেষ্টা কৰিব তাৰ পিছত গৌৰৱে খোজ কাঢ়িবলৈ ওলাওঁতে গৌৰৱ মূৰ ঘূৰাই বাগৰি পৰিব এতিয়া বাৰু গৌৰৱ আগতকৈ বেছি অসুস্থ হ'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত পাহাৰী মাক আৰু দেউতাকে পাহাৰী যে মাক হ'বলৈ ওলাইছে আৰু তাৰ কাৰণে পাহাৰী চিৰ জীৱনৰ বাবে গৌৰৱৰ লগত থাকিব লাগিব তাৰ বিষয়ে আলোচনা কৰি থাকিব আৰু পাহাৰীয়ে মনে মনে শুনি থাকিব এতিয়া বাৰু পাহাৰী মা হ'বলৈ ওলোৱা কথাটো গম পাই গৌৰৱে পাহাৰী ঘৰলৈ মাতিব নেকি দেখিবলৈ পাব অস্তিত্ব নামৰ ধাৰাবাহিকখনত আপোনালোকে অস্তিত্ব ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।